আমাৰ এইখিনি বম হেল্ল' বন্ধু বান্ধৱীসকল, কেনে আছে সকলোৱে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে দিৱালীৰ শুভেচ্ছা জনালোঁ। আৰু আজি মই আপোনালোকক এনেই দেৱালীৰ মানে ভিডিঅ' এটা বনাই দেখাম বুলি ভাবিছোঁ। ভাবা নহয়, দেখামেই দিয়ক। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মানে কলগছ এতিয়া আমিয়ে পুতিম, আমি ভণ্টি আৰু মই, যিহেতু দেউতা নাই ঘৰত, মানে দেউতা ডিউটিত গৈছে, তাৰ কাৰণে আমি দুজনেই কৰিব লাগিব এতিয়া কামটো। মানে কি আৰু কলগছ পুতিবলৈ আছে। আৰু লাইটটো লগালোঁ কালিয়ে, অলপ ঠিক কৰিব আছে। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকক দেখাই যাম মই। দা চালো একদম গৈ আছোঁ কলগছ কাটিবলৈ। তো আমি ইফালে গৈ আছোঁ কলগছ কাটিব। টিকলু কেইটা কি কৰি আছা? কাটিবলৈ আহিছোঁ কলগছ। এয়া ভণ্টিয়ে কাটিব কলগছটো। তাৰপিছত কলগছ কাটি আনি আমাৰ ভণ্টিয়ে পুতিব লাগি গৈছে। মাও অকণমান সহায় কৰি দিছে। তাৰপিছত ইয়াত এতিয়া পুতি লগাব লাগে অকল, তাৰপিছত হৈ যাব। এতিয়া আমি এই কলগছৰ মানে ঢকুনা কাটি আনিছোঁ। ঢকুনাটোত অকণমান মানে ডিজাইন বনাম বুলি ভাবিছোঁ। আপোনালোকক মই সন্ধিয়া দেখাম। সন্ধিয়া মানে আমাৰ এতিয়া মানে ডেক'ৰেশ্যনটো কৰি আছোঁ আমি নিজে, আৰু ভণ্টি আৰু মই কৰিছোঁ। তো আপোনালোকক মই এয়া ঢকুনা কাটি আনিছোঁ। তো ভণ্টিয়ে বনাই আছে, ময়ো এতিয়া বনাম। ভিডিঅ' কৰি থকা দেখি মই বনাব পৰা নাই। তো আপোনালোকক মই সন্ধিয়া দেখাম। সন্ধিয়া ভালকৈ আপোনালোকে দেখি পাব। আৰু বৰ্তমান মানে এতিয়া এইখিনি বনোৱা হৈ গৈছে, যোনটো মই কৈছিলোঁ কলৰ ঢকুনা দি বনাই। তো হৈ গ'ল এইখিনি বনোৱা। এতিয়া আমাৰ কাম চব হৈ গ'ল। কলগছ পুতা হৈ গ'ল, কলগছ পুতা হৈ গ'ল, লাইট লগোৱা হৈ গ'ল। তাৰপিছত এতিয়া আমি বনাই আছোঁ ৰংগোলী। ভণ্টিয়ে বনাই আছে ৰংগোলী। এয়া ৰংগোলী অঁকা আধা আধি হৈছেগৈ, আৰু পূৰা হোৱা নাই, হ'বগৈ আৰু। এতিয়া হৈ গ'ল এই ৰংগোলী বনোৱা, চাব পাৰে আপোনালোকে। ভালকৈ বনাইছোঁনে নাই নাজানো, আৰু চাওক কেনেকৈ লাগিছে কমেণ্টত জনাব। ভণ্টি আৰু মই বনাইছোঁ। আৰু ইয়াত ভণ্টিও ফুল লগাই আছে কলগছত। তাৰপিছত আমাৰ লাইটখিনি এনেকুৱাকৈ লগাইছিলোঁ। ইমানখিনি লাইট নাই বাৰু, কেডালমান আনিছিলোঁ, তাকে এনে লগাই দিছোঁ। আৰু এইটোত যে বনাইছিলোঁ অথনি মই, ইয়াত চাকি দিম। চাকি দিলে ভাল দেখি পাব। এতিয়া বাৰু ভাল দেখা নাই, এইটো এনেই ভণ্টি আঁকিছে। তো এতিয়া আমি চাকি জ্বলাব আৰম্ভ কৰিছোঁ, ভণ্টি আৰু মই। আৰু ইয়াত ভণ্টি আৰু মই চাকি জ্বলাই আছোঁ বাহিৰখিনি। তো চাকিখিনি দি যাব দিছোঁ ভণ্টিক এটা এটাকৈ। মই আপোনালোকক একদম মানে অলপ দূৰৰ পৰা দেখাইছোঁ আমাৰ ডেক'ৰেশ্যন কৰাটো। মানে আমি ভণ্টি আৰু মই কৰিছিলোঁ। আৰু এইটো যে অথনি বনাই আছিলোঁ মই কলগছৰ ঢকুনা, তো ইয়াত মানে চাকিটো দি দিছোঁ, দেখাই আছোঁ আপোনালোকক ওচৰত। এয়া তাত চাকিটো এনেকৈ দি দিছোঁ, ভাল লাগে চাবলৈ দূৰৰ পৰা। এয়াই আৰু ইমানখিনি নাই কৰিবলৈ।
মম চাকি আমাৰ এইখিনি বমখিনি আপোনালোকক দেখাই দিওঁ অকণমান বেছি নাই এইখিনি জলকীয়া বম আৰু এইখিনি চিৰচিৰি আৰু এইটো চিৰচিৰি বাতিয়ে হয় আৰু এইটো অকণমান ডাঙৰ বম এইখিনিয়ে আমাৰ বম Ini pelan deh. Lagi boleh. Oh, naik puta. আৰু আমাৰ এইটো ঘৰৰ টিকলু পোৱালিটো ভয় কৰিছে একদম চিৰচিৰি বাতিটো ল'বলৈকে আৰু ইয়াত ওচৰৰ দাদাহঁতে বম ফুটাই আছে ইয়া লগাই আছে বাপৰে ইমান দীঘল বম খতম আজিৰ ভিডিঅ'টো এইমানতে মই কৈছোঁ আৰু কেনেকৈ লাগিল আপোনালোকে কমেণ্টত জনাব দেৱালীৰ ইমানখিনি ডেক'ৰেশ্যন কৰা নাই মানে ইমানখিনি নাইও যেতিয়া আৰু ধৰ ইমানখিনি কৰা নাই এনেই আৰু লগাইছোঁ সজাইছোঁ মই ভণ্টি আৰু মই যিমানখিনিলৈকে পাৰিছোঁ তিমানখিনিলৈকে কৰিছোঁ তো কেনেকৈ লাগিল আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যোনে নতুন হয় মোৰ চেনেলটোত আৰু কমেণ্টত জনাব কেনেকৈ লাগিল ভিডিঅ'টো তেতিয়াহ'লে বাই